হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আজি মই ওলাইছোঁ মোৰ বাৰ বিয়ালৈ। অলপ বৰষুণেৰে দিনটো আৰম্ভ হ'ল, কিয়নো বিয়া বতৰত বৰষুণ দিয়াটো একদম এটা নিয়ম নিচিনা। আৰু এতিয়া আমি পালোহি বিয়া ঘৰ। বিয়া আছিল বিহপুৰীয়া বাগিচা গাঁৱত, মোৰ নিজৰ গাঁও। বিয়াৰ ৰভাখন যে কিমান ধুনীয়াকৈ দিছে বাহঁতে, দেখিছেনে? আৰু এয়া বাৰ খোপাত লগাবলৈ ফুল। প্ৰথমতে গৈ পেট পূজাটো কৰি ল'লোঁ, আৰু এতিয়া লাহে লাহে আলহী অহা আৰম্ভ হৈছে। আমি আচলতে জোৰোণ হৈ যোৱাৰ অলপ পিছত পাইছোঁ। এয়া দেখিছে, ভিৰ আৰম্ভ হৈছে। এয়া যিমানবোৰ মানুহ দেখিছে, আটাইবোৰ মোৰ পৰিয়ালৰ মানুহ। এয়া হৈছে কইনা মাইনী বা। এয়া আটাইবোৰ মোৰ পৰিয়ালৰ মানুহ, মা, খুৰী, পেহী, বৰমা। ডেক'ৰেশ্যনটো মোৰ বহুতেই পচন্দ হৈছিলে। কইনা বহা ঠাইখিনি বহুত ধুনীয়াকৈ সজাইছিলে। এয়া মোৰ পেহী দুজনী, আৰু এয়া হৈছে নানু, কইনাৰ ভনীয়েক। একদম ফেয়াৰী লাইটছ লগাই দিয়া আছিলে। এতিয়া মই গৈ আছোঁ মোৰ পেহীৰ ওচৰত, যিহেতু একদম ওচৰতে। আৰু তাৰপিছত পেহীয়ে দিলে মোক এযোৰ মুগাৰ কাপোৰ পিন্ধিবলৈ। ময়ো বোলো হ'ব, বিয়াৰ বতৰ নে কি কয়, পিন্ধিয়ে লওঁ। আৰু নতুন কাপোৰ পিন্ধি লৈ এতিয়া আকৌ গ'লোঁ বিয়াৰ ঘৰলৈ। এতিয়াতো ভিৰ আৰু বেছি বাঢ়িছে। যিফালে চাইছোঁ সেইফালে মানুহ। এয়া বা আৰু ভিনদেউ। বা আহি ৰখি আছেহি মই কেতিয়া পেহী ঘৰৰ পৰা আহি পাওঁ বুলি। এয়া আমি কফি খাইছোঁ দেই। ভিনদেউৰ ডাইলগ, আমাৰ ভিনিহিৰ ডাইলগ। চিয়াৰ্ছ কৰক ভিনিহি। এজনী চিনি পাইছা নাই? এজনী আমাৰ নাতিনী। এয়া মোৰ টিকলি গুণগুণ। খুৰা আৰু ভণ্টিও আহি পালেহি, যিহেতু তাই স্কুল আছিলে, গতিকে অহা অলপ দেৰি। এয়া ভনী জেঠাই। এয়া মোৰ ভাইটি চকো, আৰু এয়া মোৰ সৰু পেহী। আৰু এইফালে হৈছে কইনাৰ ভায়েক। হেল্ল'। আমিও কইনাৰ লগত ফটো কেইখনমান উঠি ল'লোঁ। আৰু এয়া কণ টিকলিকেইজনীয়ে কইনাৰ লগত ফটো উঠি আছে। এয়া কইনাৰ মূৰত তেল দিয়া কিবা তেনেকুৱা নিয়ম থাকে। ময়ো বিশেষ ইমান নাজানো বাৰু, কিন্তু আয়তীসকলে এনেকৈ কিবা নিয়ম কৰা আৰম্ভ কৰিছে। এয়া বা সেৱা ল'বলৈ আহিছে। ইয়াৰ পিছত পানী তুলিবলৈ সকলো যাব। কইনাই সেৱা লোৱাৰ পিছতহে এনেকৈ যাব পাৰিব। এয়া বৰমায়ে সেৱা ল'লে, আৰু এতিয়া সকলো যাব পানী তুলিবলৈ।
আমি যাওঁগে আমাৰো ঘৰলৈ অহা সময় হ'ল এই নিয়ম ভাগ কৰি আমি ঘৰলৈ বুলি ওলালোঁ আশা কৰোঁ আজিৰ ভ্লগটো সকলোৱে ভাল পালে ধন্যবাদ